নমস্কাৰ সকলোকে আজিৰ টপিকটো হৈছে মৌলিক সংখ্যা মৌলিক সংখ্যা কাক কয় যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা এক আৰু সি নিজে সেই সংখ্যাটোক মৌলিক সংখ্যা বুলি কোৱা হয় সো এতিয়া উৎপাদক বুলি ক'লে খেলিমেলি লাগিব পাৰে উৎপাদক কোনবিলাকক কোৱা হয় যে কোনো এটা সংখ্যাক যিবোৰ সংখ্যাৰ গুণফল হিচাপে দেখুৱাব পাৰি সেই সংখ্যাবোৰক কোৱা হয় সেই সংখ্যাটোৰ উৎপাদক এতিয়া আমি উদাহৰণ এনেকৈ ক'লে মানে বুজি নাপাব পাৰে সেইকাৰণে উদাহৰণ হিচাপে ল'ব পাৰোঁ এতিয়া আমি প্ৰথমতে যেনিবা ল'লোঁ 12 সংখ্যাটো আমি কি কি গুণফল হিচাপে দেখুৱাব পাৰোঁ কি পূৰণ কৰিলে আমি 12টো পাব পাৰোঁ একটোতো চবতে পাৰোঁ 1 আৰু 12 পূৰণ কৰিলে আমি কি পাব 12 নেক্সট 2 6 গুণ 12 এই দুটা পূৰণ কৰি 12 পোৱা যায় তাৰপিছত আহিলে 3 4 গুণ 12 তাৰপিছত আহিলে 4 সো 4টো যেহেতু এফালে সোঁচাতে আহি গ'ল তেতিয়া আমি কৰিবলৈ বন্ধ কৰি দিম যেতিয়া আমি এনেকৈ বাওঁফালে এনেকৈ গৈ থাকিম 1 2 3 4 যদি 4টো নেক্সট যিটো সংখ্যা আমি এটা ক'লোঁ সেই সংখ্যাটো এনেকৈ সোঁচাইতে যদি আমি পাই যাওঁ পূৰণ চিহ্নৰ এনেকৈ সোঁচাইতে যদি থকা সংখ্যাটো পাই যাওঁ তেতিয়া আমি ইয়াতে ষ্টপ কৰি দিম কিয়নো তাৰপিছত আমি এফালে মানে 4 6 একেখিনিকে আমি আকৌ লিখিব লাগিব সেইকাৰণে নিলিখোঁ আৰু এনেকৈ থৈ দিম সো এতিয়া আমি ক'ব পাৰোঁ এইকেইটা হৈছে 12ৰ উৎপাদক এইকেইটা সংখ্যা কম 12ৰ উৎপাদক ঠিক তেনেদৰে আমি এটা সংখ্যা মৌলিক সংখ্যা লৈ চাওঁ যিটো উৎপাদক মাত্ৰ দুটা বুলি কৈছোঁ যিটো আমি এতিয়া 7টো ল'লোঁ যেনিবা 7 1 পূৰণ 7 ইয়াৰ বাহিৰে আৰু একো সংখ্যাই নাপাওঁ যিকেইটা পূৰণ কৰিলে আমি কি পাম 7 পাম গতিকে আমি ক'ব পাৰোঁ 7ৰ উৎপাদক 1 আৰু 7 1 আৰু সি নিজেই সেইকাৰণে 7টোক কোৱা হয় মৌলিক সংখ্যা এতিয়া আমি 1ৰ পৰা 100ৰ ভিতৰত কি মৌলিক সংখ্যা আছে সেইকেইটা বিচাৰিবৰ কাৰণে এটা ট্ৰিক্সত উলিয়াম এনেধৰণে তালিকাখন মই 1ৰ পৰা 100লৈকে সংখ্যাকেইটা লিখি ল'লোঁ সো লিখি লোৱাৰ পিছত আমি এতিয়া প্ৰথমে কি কৰিম 1ৰ পৰা এনেকৈ সংখ্যাবিলাক 9লৈকে আমি চাম ইহঁতৰ গুণিতকবিলাক 2 গুণিতকবিলাক 3 গুণিতক 4 গুণিতক 5ৰ গুণ এনেকৈ আমি চাই গৈ থাকিম আৰু শেষত যিকেইটা থাকিবগৈ কাৰো বিভাজ্য নোহোৱা বা গুণিতক নোহোৱা সংখ্যাকেইটা লাষ্টত যিকেইটা থাকিবগৈ সেইকেইটাই হ'বগৈ আমাৰ মৌলিক সংখ্যা সো প্ৰথমতে আৰম্ভ কৰিম 2ৰে কিয়নো 1এটো সকলোকেই যাব 1 গুণ 1 1 2 2 সকলোৱে তাৰ গুণিতক সেইকাৰণে 1টো নেগলেক্ট কৰিম আমি 2 পৰা আৰম্ভ কৰিম সো 2টো মই যিহেতু 2 গুণিতক উলিয়াব গৈ আছোঁ সেইকাৰণে মই 2টো গ'ল চিন দিলোঁ সো 2 গুণিতককেইটা কি লিখি গ'লোঁ 2 যিকেইটা গুণিতক হয় সেইকেইটা মই এনেকৈ কাটি দিম এইবিলাক হ'ল 2 গুণিতক গতিকে এইকেইটা যিকেইটা সংখ্যা এনেকৈ মই কাটি দিলোঁ সেই সংখ্যাকেইটা হৈছে মৌলিক সংখ্যা নহয় কিয়নো ইহঁতৰ প্ৰত্যেকৰে উৎপাদকটো হ'ব 2 1 আৰু সি নিজেই হ'ব আমি আকৌ এক্সট্ৰা পাই গ'লোঁ 2 গতিকে এইকেইটা মৌলিক সংখ্যা নহয় বুলি আমি ক'ব পাৰোঁ নেক্সট এতিয়া 3 আছে 3ৰ চাম 3 যিহেতু মই গুণিতককেইটা বিচাৰি ল'ম সেইকাৰণে 3টো গ'ল চিন দিলোঁ 3 2 গুণ 6 দিয়া আছে যিকেইটা দিয়া নাই সেইকেইটাহে মই এতিয়া কাটি
গতিকে বাকী যিকেইটা ৰ'ল সেইকেইটা আমি ৰাউণ্ড অন কৰি দিম এইকেইটা হ'ল যিকেইটা ৰাউণ্ড অন কৰি দিলোঁ এইকেইটা একোৰেই গুণিতক নহ'লে আমি যিমানকেইটা সংখ্যাৰ গুণিতক উলিয়ালোঁ সেই সংখ্যাৰ একোৰে গুণিতক নহ'ল গতিকে এইকেইটা হ'ল মৌলিক সংখ্যা ইহঁতৰ উৎপাদক মাত্ৰ দুটা এক আৰু সি নিজেই সেইকেইটাহে যাব গতিকে এইবিলাক হ'ল মৌলিক সংখ্যা